মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আমি ইতিমধ্যে বিজ্ঞান বিষয়ৰ প্ৰথম পাঠ খাদ্য আমি ক'ৰ পৰা পাওঁ পাঠটো আলোচনা কৰিছিলোঁ। আমি প্ৰথমৰ পৰা চতুৰ্থ খণ্ডলৈ বহুখিনি কথা আলোচনা কৰিছিলোঁ। আমি আগতেনো কি পাইছিলোঁ তাৰ ওপৰত থুলমূলকৈ আমি পঞ্চম খণ্ডলৈ যোৱাৰ আগতে অকণমান মনত পেলাব বিচাৰিছোঁ। তোমালোকে চোৱাচোন। প্ৰথম আমি কি পাইছিলোঁ? খাদ্যবস্তু আৰু ইয়াৰ উপকৰণসমূহ। খাদ্যবস্তু আমি যিবিলাক খাওঁ, এই খোৱা বস্তুবিলাক বনাবৰ কাৰণে মানে কি উপাদান লাগে, উপকৰণসমূহৰ কথা সেইটোৱে কৈছে। এতিয়া আমি ভাত যে বনাওঁ, ভাত বনাবলৈ কি লাগে? চাউল আৰু পানী লাগে। তেনেকৈ বিভিন্ন ধৰণৰ আঞ্জা বনাবলৈ তাত বহুখিনি উপকৰণ লাগে। সেইখিনি কথা আমি পাইছিলোঁ। পিছত পাইছিলোঁ যে খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ। আমি খাদ্য সামগ্ৰীসমূহ ক'ৰ পৰানো পাওঁ? আমি পাইছিলোঁ যে তাত আমি কিছুমান খাদ্য সামগ্ৰী উদ্ভিদৰ পৰা পাওঁ আৰু কিছুমান ক'ৰ পৰা পাওঁ? প্ৰাণীৰ পৰা পাওঁ, যেনেকৈ মাছ, মাংস, গাখীৰ এইবিলাক। তাৰপিছত আহিলে খাদ্য হিচাপে উদ্ভিদৰ অংশ। আমি সিদিনা পাইছিলোঁ যে এজোপা উদ্ভিদক আমি বিভিন্ন প্ৰকাৰে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ আমি উদাহৰণস্বৰূপে পাইছিলোঁ যে সৰিয়হ গছজোপা পুলি হৈ থাকোঁতে আমি শাক হিচাপে ব্যৱহাৰ কৰোঁ। আনহাতে সি যেতিয়া পুৰঠ হৈ তাত যেতিয়া বীজ লাগে, সৰিয়হ গুটি লাগে, তেতিয়া আমি সেই সৰিয়হ গুটিৰ পৰা তেল উলিয়াই আমি সেয়া খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি পাইছিলোঁ যে প্ৰাণীৰ পৰা উৎপাদিত বস্তু। আজি আমি সাধাৰণতে সেইখিনি বস্তুৱে পঢ়িম। প্ৰাণীৰ পৰা আমি কিনো উৎপাদিত বস্তু পাওঁ তাৰ ওপৰত আলোচনা কৰিম। আমি ইতিমধ্যে অলপকৈ পাইছিলোঁ যে মাখন, ঘিউ এইবিলাক ক'ৰ পৰা পায়? গাখীৰৰ পৰা বনায়। গাখীৰ ক'ৰ পৰা পাওঁ? আমি প্ৰাণীৰ পৰা পাওঁ। গতিকে আমি প্ৰাণীৰ পৰা উৎপাদিত বস্তু প্ৰথমতে আমি পাইছিলোঁ যে গাখীৰ। খোৱা বস্তু হ'ল গাখীৰ। তাৰপিছত গাখীৰৰ পৰা উৎপাদিত বস্তু কি? ঘি, মাখন এইবিলাক। গতিকে আমি আৰুনো কি আছে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম। চোৱাচোন বাৰু, এইটো তোমালোকে চিত্ৰ এটা দেখিছা ধুনীয়াকৈ। এইটো কিহৰ চিত্ৰ বাৰু কোৱাচোন? ইয়াত আমি চালে দেখিম যে ইয়াত মৌ মাখিবিলাক দেখা গৈছে। গতিকে এইটো হ'ল মৌ বাহ। এতিয়া চোৱাচোন, তোমালোকে বাৰু জানানে আমি মৌজোল ক'ৰ পৰা পাওঁ বা ইয়াক কিদৰে প্ৰস্তুত কৰা হয়? মৌজোলনো কিদৰে প্ৰস্তুত কৰা হয়? আমি মৌজোল সাধাৰণতে বজাৰলৈ গ'লে আমি কিছুমান বটলত মৌজোলৰ বটল দেখা পাওঁ। সেই মৌজোলনো ক'ৰ পৰা বনায়? এতিয়া বহুতো মৌ মাখিয়ে গুণগুণাই থকা মৌচাক কেতিয়াবা দেখিছানে? আমি মৌবাহৰ ওচৰলৈ গ'লে কেনেকুৱা শব্দ হয়? গুণগুণনি শব্দ এটা হয়। গতিকে তোমালোকে নিশ্চয় কোনোবাই দেখিছা মৌবাহ। বহুত মৌ থাকে একেলগত আৰু সেইখন এখন মৌচাক বুলি কয়। যিখনত মৌখিনি সোমাই থাকে সেইখনক কি বুলি কয়? মৌচাক বুলি কয়। মৌ মাখিবোৰে ফুলৰ পৰা মিঠা ৰস সংগ্ৰহ কৰি মৌজোললৈ পৰিৱৰ্তিত কৰি মৌচাকত জমা কৰে। এতিয়া কি কৰে? মৌ মাখিবোৰে ফুলৰ পৰা মিঠা ৰসবিলাক সংগ্ৰহ কৰি ক'ত জমা কৰে? মৌচাকত মৌজোল হিচাপে জমা কৰে। এই ফুলবোৰ আৰু ইহঁতৰ মিঠা ৰস বছৰটোৰ মাত্ৰ এটা নিৰ্দিষ্ট সময়তহে পোৱা যায়। এতিয়া চোৱাচোন, আমাৰ গছবিলাকত ফুল যে ফুলে গোটেই বছৰটো ফুলি থাকে জানো? সেইটো বছৰৰ মাত্ৰ এটা সময়তহে ফুলে। এতিয়া আম গছজোপালৈ মনত পেলোৱাচোন। আম গছজোপা ইমান ডাঙৰ গছজোপা, বছৰত মাত্ৰ এবাৰে ফুলে। আৰু সেইটো সময়তে আমি যেতিয়া ফুল ফুলি থাকে তেতিয়া আমি দেখোঁ যে তাত মৌ মাখিয়ে গুণগুণাই থাকে। তাৰমানে কি হৈছে? সেই ফুলবিলাকৰ পৰা মৌ মাখিয়ে কি কৰে? সেই ফুলৰ ৰসবিলাক সংগ্ৰহ কৰিবলৈ আহে আৰু সেই ৰসবিলাক লৈ গৈ ক'ত জমা কৰি থয়? সেই মৌবাহটোত জমা কৰি থয়। সেয়েহে মৌ মাখিবোৰে ফুলৰ মিঠা ৰসবোৰ গোটেই বছৰ জুৰি সিহঁতৰ ব্যৱহাৰৰ বাবে মৌচাকত জমা কৰি থয়। গোটেই বছৰ জুৰি সিহঁতৰ ব্যৱহাৰৰ কাৰণে ক'ত কৰে? মৌচাকত জমা কৰে। আৰু যেতিয়া আমি এনেকুৱা এটা মৌচাক বিচাৰি পাওঁ তেতিয়া তাত মৌ মাখিবোৰে জমা কৰি ৰখা খাদ্যবোৰ মৌজোল হিচাপে সংগ্ৰহ কৰোঁ। এতিয়া আমি মৌচাকত যে মৌজোল যে বিচাৰি পাওঁ সেইবিলাক আচলতে কি হয়? মৌ মাখিবোৰৰ খাদ্যহে। আমি সেইবিলাককে মৌজোল হিচাপে সংগ্ৰহ কৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইফালে চোৱাচোন। এতিয়া নেক্সট আহিলে যে প্ৰাণীবোৰে বাৰু কি খায়
তোমালোকৰ কিতাপতো আছে, কিতাপখন ভালকে চাব পাৰা। এতিয়া তোমালোকৰ ঘৰত যতন ল'ব পৰাকৈ কুকুৰ, মেকুৰী, মহ নাইবা ছাগলীৰ দৰে পোহনীয়া প্ৰাণী আছেনে? তোমালোকৰ ঘৰত নিশ্চয় আছে। আমাৰ গাঁৱলীয়া সমাজত চবৰ ঘৰত একো নাথাকিলেও অন্ততঃ গৰুকেইটা আছে। তেতিয়াহ'লে তুমি সেই প্ৰাণীবোৰে গ্ৰহণ কৰা খাদ্য সম্পৰ্কে নিশ্চয় জানা। আন প্ৰাণীবোৰে বাৰু কি খাব পাৰে? আন প্ৰাণীবোৰে আমি গৰু ছাগলীয়ে কি খায় আমি নিশ্চয় জানো। ঘাঁহ খায়, খেৰ খায়, দানা খায়, হয়নে? আন প্ৰাণীবোৰে বাৰু কি খাব পাৰে? আন প্ৰাণীবোৰ কোনবিলাকৰ কথা কৈছে? কেৰকেটুৱা, পাৰ চৰাই, জেঠী, নতুবা সৰু পতংগবোৰে কি খায় লক্ষ্য কৰিছানে? কেৰকেটুৱা আমি সাধাৰণতে দেখিছো যে তামোল খোৱা দেখিছো আৰু ফল মূল খোৱা দেখিছো। পাৰ চৰাই কি খায়? আমাৰ ঘৰত কিছুমানৰ ঘৰত আছেই, চাউল খায়, ধান খায়। জেঠীয়ে কি খায়? পোক পৰুৱা খায়। আমি ৱালত বগাই থকা দেখোঁৱে জেঠীবিলাক। পতংগ মানে কি? আমি সাধাৰণতে পতংগ বুলি ক'লে কিহক বুজিম? সদায় দেখি থকা ফৰিংজনীয়ে কি খায়? আমি ধাননি পথাৰত ফৰিং ধেৰ দেখোঁ। সি কি কৰে? ধানৰ পাত খাবলৈ যায় আৰু কি খায়? ঘাঁহ খায়। গতিকে ঘাঁহৰ পাতবিলাক এই ফৰিংবিলাকে খায়। গতিকে আমি নিশ্চয় গম পাওঁ। তলত আমাৰ এখন চাৰ্টো আছে, এটা ক্ৰিয়াকলাপ দিছে চোৱাচোন। তালিকা 1.5। আমাৰ তালিকাখন কোনখন? এইখন 1.5। ইয়াত প্ৰাণীৰ নাম দিয়া আছে আৰু প্ৰাণীয়ে খোৱা খাদ্য দিয়া আছে। মহে কি খায়? ঘাঁহ, খলিহৈ, খেৰ, শস্য এইবিলাক খায়। আমাক কি কৈছে চোৱাচোন। তালিকা 1.5 বিভিন্ন প্ৰাণীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। আমি দেখিছো প্ৰাণীবিলাকৰ নাম। সেইবোৰৰ কিছুমানে গ্ৰহণ কৰা খাদ্যৰ প্ৰকাৰো উল্লেখ কৰা হৈছে। এনে মহ আৰু কিহৰ দিয়া আছে? মেকুৰী দিয়া আছে। মহ আৰু মেকুৰীয়ে কি কি খায় সেইটো দিয়া আছে আৰু বাকীবিলাকৰ খালী হৈ আছে। তালিকাৰ খালী থকা ঠাইবোৰ বাকী প্ৰাণীবোৰে খোৱা খাদ্যৰ নামেৰে পূৰ কৰা। গতিকে এই তালিকাখনত বাকী যিখিনি খালী হৈ আছে সেইখিনি পূৰ কৰিবলৈ কৈছে। গতিকে তোমালোকে এদিন যিহেতু ঘৰতে থাকিবা, গতিকে তোমালোকে এইখিনি ধুনীয়াকে ইয়াত নথকা কিছুমান প্ৰাণীৰ নামো লিখি তোমালোকে তালিকাখন পূৰ কৰিবা আৰু তোমালোকৰ ছাৰহঁতলৈ ফটো মাৰি হোৱাটছএপত দিবা, নহ'লে ফোন কৰি ক'বা। ছাৰহঁতে তোমালোকক চাই দিব, নহ'লে মোলৈও দিব পাৰা। হ'ব? এতিয়া চোৱা, সন্নিৱিষ্ট হোৱা প্ৰাণীবোৰক উল্লেখ কৰা ধৰণে শ্ৰেণীভুক্ত কৰা। এতিয়া কেনেকে শ্ৰেণীভুক্ত কৰিবলৈ কৈছে তলত দিয়া আছে। তোমালোকে কিতাপখন চাবা। যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায়, সিহঁতক শ্ৰেণী 1ত ৰাখা। এতিয়া এখন তালিকা আমাক আকৌ বনাই দিছে। এইখন শ্ৰেণী 1, তৃণভোজী প্ৰাণী। এতিয়া কি কৈছে বাৰু ইয়াত চোৱাচোন। শ্ৰেণী 1ত এইবিলাকক কি বুলি কৈছে? তৃণভোজী প্ৰাণী বুলি কোৱা হয়। এই তৃণভোজী প্ৰাণী আমি আগতে পঢ়িছোৱেই। ক্লাছ 5ৰ প্ৰথম চেপ্টাৰটোতে আছিলে তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী আৰু সৰ্বভোজী প্ৰাণী। গতিকে আমাৰ এইটো কোনো নতুন কথা নহয়। গতিকে যিবিলাক জীৱ জন্তুৱে অকল গছ গছনি খায় সেইবিলাকক কি বুলিব? তৃণভোজী প্ৰাণী বুলিব। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক শ্ৰেণী 2ত ৰাখা। তাৰমানে মাজৰ তালিকাখনত ৰাখিবলৈ কৈছে, মাজৰ ঘৰত। এইখিনি কি বুলি ক'ব? সিহঁতক এইবোৰ প্ৰাণীক মাংসভোজী বুলি কোৱা হয়। সিহঁতক মাংসভোজী প্ৰাণী বুলি ক'ব। যেনে বাঘ, সিংহ, ইহঁতি কিন্তু অকল মাংসহে খায়। ইহঁতি আকৌ মানে ধৰা বেলেগ প্ৰাণীৰ নিচিনাকে মাংসও খায়, বোলে ঘাঁহো খায়, তেনেকুৱা নহয়। সিহঁতি অকল মাংস খায়। এতিয়া ঠিক আছে, আমি এইখিনি 2 নম্বৰ শ্ৰেণীত ৰাখিবলৈ কৈছে। উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণী তোমালোকে বাৰু দেখিছানে? তেনেবিলাক প্ৰাণীক শ্ৰেণী 3ত ৰাখা। এতিয়া শ্ৰেণী 3ত উদ্ভিদ আৰু মই এতিয়া যিটো কৈছিলো, উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাব। যেনে কুকুৰে ভাতো খায়। ভাতটো ক'ৰ পৰা পাওঁ আমি? উদ্ভিদৰ পৰা পাওঁ। আনহাতে প্ৰাণীও খায়, সি মাংসও খায়। এতিয়া এইবিলাকক কি বুলি ক'ব? সিহঁতক সৰ্বভোজী প্ৰাণী বুলি ক'ব। এতিয়া তালিকা 1.6ৰ দৰে এখন তালিকা প্ৰস্তুত কৰা আৰু তাত দেখুৱাৰ দৰে সিহঁতক 3টা স্তম্ভত পৃথকভাৱে ভৰোৱা। এতিয়া তোমালোকক এই তালিকাখন বনাবলৈ কৈছে। তোমালোকে এইখিনি তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী, সৰ্বভোজী প্ৰাণী নাই কমেও তোমালোকে 5টা 6টাকে তালিকাখন পূৰ কৰিবলৈ চেষ্টা কৰিবা। প্ৰত্যেক ঘৰতে 5টা 6টাকে যাতে প্ৰাণীৰ নাম আহে। হ'ব? এতিয়া তোমালোকৰ ইতিমধ্যে এই পাঠটো পঢ়া শেষেই হৈছে। আমি ইয়াৰ কাইলৈ নেক্সট ভিডিঅ'টোত
আমি কি কৰিম প্ৰশ্নবিলাক অকণমান ডিছকাছ কৰিম আৰু প্ৰশ্নবিলাক তোমালোকে কৰি তোমালোকৰ ছাৰহঁতলৈ ফটো মাৰি দিব লাগিব নহ'লে হোৱাটছএপ গ্ৰুপতে তোমালোকে দিব লাগিব আমি সেইবিলাক চাই দিম ধুনীয়াকৈ আৰু তোমালোকে এইকেইদিন ঘৰৰ পৰা নোলাবা পৰাপক্ষত আৰু যদিও ওলোৱা তেতিয়া মাস্ক পৰিধান কৰিহে ওলাবা আৰু ঘৰত আকৌ পুনৰ সোমোৱাৰ পিছত হাত ভৰি চাবোনেৰে ধুবা নহ'লে তোমালোকে চেনিটাইজ কৰিবা গতিকে শুনিছে আমাৰ আশে পাশে অঞ্চলবিলাকত বহুত ক'ভিড পেচেণ্ট ওলাইছে গতিকে এইটো আমি যিমানে সাৱধান হৈ থাকিম সিমানে আমি এই বেমাৰটোৰ পৰা বাচিবলৈ পাৰিম গতিকে তোমালোকো সাৱধান হৈ থাকিবা ঘৰতে থাকিবা সুৰক্ষিত হৈ থাকিবা ধন্যবাদ